আমাৰ মনলৈ আহে ফাট বিহুৰ কথা। ঢকুৱাখানাৰ মহগুলি চাপৰিত এই ফাট বিহু উদযাপন কৰা হয়। ফাট বিহু কিয় উদযাপন কৰা হয় বা কেনেকৈ উদযাপন কৰা হয়, আমাৰ জাতি সংগঠনত, অসমীয়া জাতি সংগঠনত ফাট বিহু ভূমিকাই বা কি আছে, সকলোখিনি আজি আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। বৰ্তমান মই উপস্থিত আছোঁ মহগুলি চাপৰিত। আমি মহগুলি চাপৰিৰ ভিতৰৰ পৰা ফাট বিহুক লৈ ইয়াৰ স্থানীয় লোকসকলৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে, তেওঁলোকে আমাৰ জাতীয় সত্তাক জীয়াই ৰাখিবৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিছে, সকলোখিনি জানিবলৈ যাম। ফাট বিহু হ'ল ঢকুৱাখানাবাসীৰ স্বাভিমান আৰু অভিমান। তেওঁলোকে গৌৰৱ কৰে ফাট বিহুক লৈ। কিয়নো গৌৰৱ কৰে, কিয় গৌৰৱ কৰে বা ৰাজ্যখনৰ অসমীয়া, বিভিন্ন প্ৰান্তত থকা অসমীয়াসকলে কিয় বহাগ আহিলেই ফাট বিহু চাবলৈ ঢাপলি মেলে, তাৰ অন্তলত আছে বহু কথা। ইতিহাস যথেষ্ট আছে, কিন্তু তাৰ পূৰ্বে আমি ঢকুৱাখানা বোৱাৰীসকলৰ পৰা জানিবলৈ যাম ফাট বিহুক লৈ তেওঁলোকে কেনেদৰে গৌৰৱ কৰে। নিশ্চয় দেখি পাওঁ যে ফাট বিহু যেতিয়া আহে, আপোনালোকৰ ফাট বিহু বুলি ক'লে আপোনালোকৰ ঢকুৱাখানাবাসীৰ ৰাইজৰ প্ৰস্তুতিয়ে বেলেগ, সেইটো আমি সকলোৱে জানো। কি ভাবে ফাট বিহুক লৈ আপোনালোকে? ফাট বিহু বুলিলে আমি আৰু আপোনাক বেলেগকে জনাব নালাগে। আমাৰ গোটেই ঢকুৱাখানাবাসী ৰাইজৰ এনেকুৱা লাগে যেন আমাৰ গা হাতখন আঠখন লাগি যায়। আৰু আমি প্ৰত্যেকে ফাট বিহুৰ দিনকেইটাৰ কাৰণে বাট চাই থাকোঁ, এইটো বছৰ যোৱাৰ পাছত আকৌ নেক্সট বছৰলৈ। আৰু আমি প্ৰস্তুতিটো ভালকৈ চলাওঁ। আৰু আহে যথেষ্ট আলহী আহে। আৰু সেই সময়ত আমি আহোমৰ যি আমি পৰিয়াল আছোঁ, আমি খুব সাজ পালি থওঁ যে বিহুক আদৰাৰ লগতে এই যে ফাট বিহুলৈ অহা আলহীসকলক আমি সাজ খুৱাই বৰ বেছি ভাল পাওঁ, বিশেষকৈ। হয়, তাৰপিছত আৰু ফাট বিহু বুলিলে আমি গোটেইবোৰ মানে ঢকুৱাখানাবাসী এনেধৰণে লিপ্ত হৈ পৰোঁ যে এই সময়ত আৰু আন কথা আমি ভাবিবলৈ সুবিধাই নাপাওঁ। হয়, মহগুলি চাপৰিত যদি আপুনি ফাট বিহু চাবলৈ আহে, কেৱল বিহু চাই ঘূৰি যাব নালাগে। আপুনি পাবলৈ সক্ষম হ'ব বা সৌভাগ্যৱান হ'ব ঢকুৱাখানাবাসী যিসকল গৃহিণী আছে, তেওঁলোকৰ আতিথ্য পাবৰ কাৰণে। সেই অতিথিসকলক কেনেদৰে আদৰে ঢকুৱাখানাৰ মহিলাসকলে, আমি জানিবলৈ যাম। সাধাৰণতে ফাট বিহু কেইদিনত আপোনালোকে অতিথি যথেষ্ট হয় ইয়াৰ বিভিন্ন প্ৰান্তৰ, তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা হয়? আমাৰ প্ৰস্তুতিটো ঠিকেই চলে। চিৰা, পিঠা, সান্দহ আমি সকলোখিনি যোগাৰ কৰোঁ। ঘৰুৱা এইখিনি কৰাৰ লগতে আমি আহোমসকলে আমি সাজো তৈয়াৰ কৰোঁ। আমি সাজ খুৱাই বিৰাট ভাল পাওঁ। তাৰমানে কেলৈ কৈছোঁ যে বিভিন্ন ঠাইৰ পৰা অহা যিসকল ব্যক্তি, সেইসকল ব্যক্তিয়ে কি বুলি কয়, সাজৰ কাৰণে বৰ আশা কৰে। আমি সাজটো দিবলৈ নাপালে আমাৰ মনটো অলপো ভাল নালাগে। মই ঢকুৱাখানা এই ফাট বিহু স্থায়ী সমিতিৰ এগৰাকী উপসভা নেত্ৰী, আজি প্ৰায় 15 বছৰমান একেৰাহে আছোঁ। আৰু এই ফাট বিহুৰ দিনকেইটা আমাৰ গোটেই ঢকুৱাখানাবাসী, ল'ৰাৰ পৰা বুঢ়ালৈকে আমি সকলোৱে আনন্দত মতলীয়া হৈ যাওঁ। আৰু আমি এটা কথাই ভাবোঁ যে এই ফাট বিহুৰ জৰিয়তে সমগ্ৰ পৃথিৱীবাসীক, ভাৰত বা অসমবাসীকে নহয়, সমগ্ৰ পৃথিৱীবাসীক আমি জনাই দিব বিচাৰিছোঁ যে ফাট বিহুটো হৈছে আজিৰ যুগত যি বিজতৰীয়া বিহু আহিছে, সেই বিহুৰ লগত আমাৰ ফাট বিহু মানে সম্পূৰ্ণ পাৰ্থক্য। আমি কথা পাতিম। আৰু ফাট বিহুৰ এটা স্বকীয় বৈশিষ্ট্য আছে, আমি সকলোৱে জানো। জাতীয় সত্তা ৰক্ষা কৰাৰ ক্ষেত্ৰত ফাট বিহুৱে যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, আমি গোটেইখিনি কথা আলোচনা কৰিম, আমি দেখুৱাবলৈ যত্ন কৰিম আমাৰ দৰ্শকসকলক। কিন্তু তাৰ পূৰ্বে আমি দেখুৱাই ল'ব বিচাৰিছোঁ ফাট বিহুৰ এই মহগুলি চাপৰিত কেনেদৰে চলি আছে বিহুৰ আখৰা।
আমি দেখুৱাবলৈ যত্ন কৰি আছো ঢকুৱাখানাৰ মহগুলি চাপৰিত কেনেদৰে ফাট বিহুৰ আখৰা চলি আছে। ফাট বিহু উদযাপন কৰিবলৈ এনেদৰে তেওঁলোকে আখৰা কৰি আছে। যিসকল বিহুৱা আছে, বিহুৱাতে আছে সকলো। আমি পূৰ্বে কৈছো যে ফাট বিহুৰ স্বকীয় মৰ্যাদা আছে, স্বকীয় বৈশিষ্ট্য আছে আৰু অসমীয়া জাতীয় সত্তা ৰক্ষাৰ ক্ষেত্ৰত ফাট বিহুৱে পালন কৰি আছে বিশেষ ভূমিকা। মোৰ লগত যথেষ্ট সংখ্যক লোক আছে, তেওঁলোকৰ লগত কথা পাতি থাকিম আৰু আমি দেখুৱাবলৈ যত্ন কৰি থাকিম ইয়াত ফাট বিহুৰ আখৰা কেনেদৰে চলি আছে। আমি আপোনালোকৰ কথা পাতিম বাইদেউ। এটা কথা আমি জানো যে ফাট বিহুৰ এই থলীলৈ যদি কোনোবা দৰ্শক হিচাপেও আহে তেতিয়াও জাতীয় সাজপাৰ পৰিধান কৰি আহে, যিটো নেকি বৰ্তমান আধুনিক চামৰ কাৰণে এলাৰ্জি নিচিনা হয়। যে জাতীয় সাজপাৰ আজিকালি বেয়া পোৱা হ'ল, ছোৱালীয়ে হওক বা ল'ৰাই হওক, কিন্তু ফাট বিহু থলীলৈ আহিবলৈ বিহুবোৰ উপভোগ কৰিবলৈ আহিলেও তেওঁলোকে জাতীয় সাজপাৰ পৰিধান কৰিবলগীয়া হয়। কিমান দিনৰ পৰা এই পৰম্পৰাটো চলি আছে? এই পৰম্পৰাটো বহুত দিনৰ পৰা চলি আহিছে আৰু ঢকুৱাখানাবাসী ৰাইজে এইটো এলাৰ্জি বুলি নাভাবে, আজিৰ জেনেৰেশ্যনেও নাভাবে আৰু এতিয়া দেখিছোঁ যে আঁতৰৰ মানুহ সেই বস্তুটো তেনেকৈ নাভাবে। কোনোবাই নক'লেও অট'মেটিকলি তেওঁলোকে মানে নিজে এইটো জাতীয় সাজপাৰ পিন্ধি আহে। এইটো বাধ্যবাধকতামূলক বুলি কথা নাই চাবলৈ অহা, কিন্তু আমাৰ কমিটিৰ প্ৰত্যেকজন সদস্য সম্পূৰ্ণ নীতি নিয়মৰ মাজেদি থাকিব লগা হয়। আৰু বাহিৰৰ দৰ্শকে আজিকালি চবেই জাতীয় সাজপাৰ পিন্ধি আহে, আচলতে তেওঁলোকে নিজেও এইটো গৌৰৱ অনুভৱ কৰে। আজিকালি ইভাগেতো পিন্ধাটো তেনেকৈ নহয়, গতিকে ফাট বিহুত এইটো আহেই আৰু। হয়, আমি পুনৰ কথা পাতিম বা আমি বিহুৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম। পুনৰ কৈছোঁ যে ফাট বিহুৰ স্বকীয় বৈশিষ্ট্য আছে, স্বকীয় পৰম্পৰা আছে আৰু স্বকীয় মৰ্যাদা আছে আৰু তাৰ মাজেৰে পালন হৈ আছে যুগ যুগ ধৰি ফাট বিহু ঢকুৱাখানাৰ এই মহগুলি চাপৰিত। ফাট বিহুৰ অন্যতম বৈশিষ্ট্য আৰু সেইকাৰণে দলীয় যিবিলাক বিহু আছে সেইবিলাক প্ৰত্যেক বছৰে এই বিভিন্ন মহগুলি চাপৰিত থকা বিভিন্ন তৰহৰ গছৰ তলত মৰা হয়। ইয়াৰ উপৰিও ফাট বিহুৰ যি ঐতিহ্য আছে, যি ইতিহাস আছে, সেই সম্পৰ্কে আমি কথা পাতিম আৰু বিহুৰ মাজলৈ যাম। মই পুনৰ কৈছোঁ দৰ্শকসকলক যে মহগুলি চাপৰিত আখৰা চলি আছে ফাট বিহুৰ। আমি সেয়া ফাট বিহুৰ মাজলৈ যাম, আখৰাৰ মাজলৈ যাম, তাৰ পূৰ্বে ইতিহাসৰ সম্পৰ্কে জানিব বিচাৰিম। হয়, নমস্কাৰ। কেতিয়াৰ পৰা ইয়াত মহগুলি চাপৰিত আপোনালোকে এনেদৰে ফাট বিহু অনুষ্ঠিত কৰি আহিছে? ফাট বিহুৰ বিষয়ে আপোনালোকক ক'বলৈ যোৱাৰ আগতে প্ৰথমতে এটা কথা ক'ব লাগিব যে সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজে ফাট বিহুক নিজৰ অনুষ্ঠান হিচাপে আজি সুদীৰ্ঘ দিন পালন কৰি আহিছে। ফাট বিহু যেতিয়া অনুষ্ঠিত হয় সমগ্ৰ জাতি উপজাতি ইয়াত একত্ৰিত হৈ ৰাইজক আনন্দিত কৰিবৰ কাৰণে চেষ্টা কৰে। আমি যিটো শুনিছোঁ আহোম ৰাজত্ব কালৰ দিনৰ পৰা আমি আপোনাৰ লগত কথাও পাতি থাকিম আৰু সমানে সমানে আমি বিহুৰ আখৰা দেখুৱাই থাকিবলৈ যত্ন কৰিম। আপুনি কৈ যাওক ইতিহাসটো। আহোম ৰাজত্ব কালৰ পৰা ৰাজস্ব সিংহৰ দিনৰ পৰা ঢকুৱাখানাত ফাট বিহু অনুষ্ঠিত হৈছিল। ঢকুৱাখানাৰ চাৰিকোৰীয়া নদীৰ পাৰত এই ফাট বিহু অনুষ্ঠিত হৈছিল আৰু এই ফাট বিহুলৈ ঢকুৱাখানা সমগ্ৰ গাঁৱৰ ৰাইজ আহি অংশগ্ৰহণ কৰিছিল। তেনেকৈ ফাট বিহুৰ সময়ত চলিছিল 7 দিন 8 দিনকৈ। পৰৱৰ্তী সময়ত লাহে লাহে ফাট বিহু বেছি আপোন হৈ গ'ল। কিন্তু ব্ৰিটিছ শাসনৰ দিনত 1918 চনত দেশত এটা অপবিত্ৰ পৰিস্থিতি সৃষ্টি হোৱাৰ কাৰণে ফাট বিহু বন্ধ কৰিবলৈ ঢকুৱাখানাবাসী ৰাইজ বাধ্য হৈছিল। হয়, আপোনালোকক পুনৰ কথা পাতিম, কিন্তু পুনৰ আমি আখৰা দেখুৱাবলৈ মোৰ সহযোগী তেখেতক অনুৰোধ কৰিছোঁ।
বিহুৰ আছে অন্যতম বৈশিষ্ট্য আৰু আছে সুকীয়া পৰম্পৰা, তেওঁলোকৰ সুকীয়া বৈশিষ্ট্য আছে, সুকীয়া মৰ্যাদা আছে, সেয়া আমি কৈছোঁ। ঠিক তেনেদৰে ফাট বিহুক লৈ সুকীয়া নামো আছে। আমি এইবাৰ নাম শুনিম ফাট বিহুৰ ঢকুৱাখানাৰ এজন বিহুৱাৰ পৰা। ফাট বিহু বুলি ক'লে এটা নাম আছে, আপোনালোকৰ বিশেষ নাম এটা আছে, গাওকচোন অকণ শুনো। এই মঘুলি চাপৰি লৈ আহিবা লাহৰি ঐ ফাট বিহুৰ বাট ৰিয় পাই মিচিমি আহিব দেউৰীও আহিব এই আমাৰ বিহু ভাঙো মঘুলি চাপৰি আবেলি আবেলি ঘিলা খেলিছিলা চাপৰি চাপৰি মঘুলি চাপৰি আবেলি আবেলি ঘিলা খেলিছিলা চাপৰি চাপৰি ঘিলা খেলি থাকোতে তোমাৰ আমাৰ চিনাকি সেই চিনাকি মৰমি পাহৰিব নোৱাৰি মঘুলি চাপৰি আবেলি আবেলি খেলিছিলা চাপৰি চাপৰি অহায় জোনে বেলি কিয় পোহৰ দিলি মোৰেনো মন বলিয়া মোৰেনো মন বলিয়া কৰি চতে গৈয়ে গৈয়ে জোনে বেলি এই ফাট বিহু পালেহি জোনে বেলি মঘুলি চাপৰি আবেলি আবেলি ঘিলা খেলিছিলা চাপৰি চাপৰি মঘুলি চাপৰি আহি জোনে বেলি কিয় পোহৰ দিলি মোৰেনো মন বলিয়া মোৰেনো মন বলিয়া কৰি বিহুতে বলিয়া জোনে বেলি ঢকুৱা শনিয়া জোনে বেলি চাপৰি আবেলি আবেলি ঘিলা খেলিছিলা চাপৰি চাপৰি। অতি সুন্দৰ বিহু নাম আমি শুনিলো, কিন্তু এটা কথা শুনো যে ঢকুৱাখানাত বিভিন্ন জাতি জনগোষ্ঠী বৰ অসমীয়া গঠনত যিমানকেইটা জাতি জনগোষ্ঠী আছে সিমানকেইটা ঢকুৱাখানাতো আছে। সকলোৱে কিন্তু এইবাৰ এটা ব্যতিক্ৰম পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছে যে বিহুখন মঘুলি চাপৰিত আপোনালোকে আখৰা কৰিছে বিহুখন এক কৰিবৰ কাৰণে। কেনেকুৱা ধৰণৰ পদক্ষেপটো গ্ৰহণ কৰিছে অকণমান বহলাই কওক। আমি আজি বহুত বছৰৰ পৰা আমি এটা আশা কৰি আছিলোঁ, মানে কি আমাৰ সমন্বয় এখন থলী হয় বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ থলী হ'ল ঢকুৱাখানা ফাট বিহু থলী। গতিকে আমি আশা কৰি আছিলোঁ বহুত বছৰ আগৰ পৰা যে দেউৰী, মিচিং, বড়ো, অসমীয়া আদি সকলোৱে একগোট হৈ একেলগতে ফাট বিহুৰ যিটো সক্ৰিয়তা বা ফাট বিহুৰ যি মানে নিৰ্দিষ্ট পৰম্পৰা নাচ আছে বা বিহু নাম আছে সেই সকলৰ ওপৰত আমি এটা মানে কি বহল প্ৰচাৰ কৰা আমাৰ এটা মানসিকতা আছিলে। গতিকে আমি সেইটো আজি এই কামটো আমি আজি যোৱা 1 এপ্ৰিলৰ পৰা আমি আৰম্ভ কৰিছোঁ এই কৰ্মশালা। গতিকে আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোকে ইয়াত বিহু আখৰা শিকি অংশগ্ৰহণ কৰিবলৈ আহিছে।